সময় হ'ল আবেলি, ঘৰত এনেই আছিলোঁ। ভাবিলোঁ মাহঁতৰ ঘৰৰ পৰা আহোঁ। মাকৰ ঘৰৰ ওচৰতে হ'লে এইখিনিতে উজু। যেতিয়াই মন যায় তেতিয়াই যাব পাৰি। বেটা যিহেতু মাহঁতৰ ঘৰতে আছেগৈ, সেয়ে আমি দুজনেই ওলালোঁ। আৰু আহি মাহঁতৰ ঘৰ পালোঁহি। এইফালে দেখিলোঁ ভতিজাজনে আম আনিছে। ভতিজাজনে আকৌ লাজতে মুখখন দেখাব নিদিলে, সেইটো কাৰণে আম আৰু মাটিকঁঠালকে দেখালোঁ। আৰু এইফালে মাহঁতৰ ঘৰৰ কঁঠাল গছজোপাত ইমান ধুনীয়াকৈ লমালমে কঁঠাল লাগি আছে, এয়াও আপোনালোকক দেখুৱাই দিলোঁ। আৰু আহি মাহঁতৰ চোতাল পালোঁহি। মাহঁতে আকৌ নাজানে আমি যে আহিছোঁ বুলি, সেয়ে মা দেখা দিলোঁ যে আমি আহিছোঁ। আৰু মায়ে আচৰিত হৈ গৈছে, তহঁতি আহিছ আৰু আমাক দেখোন কোৱাই নাই। আৰু এইফালে আজি আকৌ ৰিধিহঁতো আহিছে দেই, এনায়কৰ ঘৰলৈ বুলি। ৰিধি আৰু ককায়েকে দুয়োটাই লগ লাগি কঁঠাল খালে। তাৰপাছতে এইফালে আকৌ ভণ্টীয়ে বোলে অহাৰ পৰা চাহটোপা বাহিৰে একোৱে খোৱা নাই, সেয়াতে বাহিৰতে আনি ভাত কেইটামান খাই লৈছে। আৰু এইফালে মাহঁতৰ শেৱালি হাঁহৰ পোৱালি কেইটামান ওলাইছে। শেৱালি হাঁহকেইটা আকৌ কুকুৰা উমনি দিয়া। এইফালে বেটাই ৰিধিক ধুনীয়াকৈ খাৰু এপাত পিন্ধাই দিছে। এইফালে দেউতা গৈছিল কাৰ্টিং কাটিবলৈ বুলি, মানে কাৰ্টিঙৰ কাৰণে ডাল কাটিবলৈ বুলি। আৰু দেউতাক বোলে তাতে বহুত কেইজনী কন্দুৱে ফুটিলে, সেয়ে দেউতাই আমাক দেখাই আছিল। এইফালে দেউতা আৰু মা আৰু মানুহজনে কাৰ্টিং কাটি আছিল। আৰু এইফালে এজাক ডাঙৰকৈ বৰষুণ আহিলে। আৰু বৰষুণজাক অহাৰ লগে লগে মাহঁতৰ হাঁহখিনি আকৌ ঘৰলৈ বুলি আহিলে। আৰু এইফালে মায়ে আকৌ কিবা কৈ আছিল দেউতাহঁতক, কাৰণ দেউতা আৰু মানুহজনে কাৰ্টিং কাটি আছিল যে, সেয়াই কিবা কৈ আছিল। এইফালে আকৌ দেউতাই কাৰ্টিং কাটি আছে, আৰু এইফালে ছোৱালী আৰু বেটাই মানে ইমানেই উৎপাত কৰি আছে দেউতাৰ ওচৰত। দেউতাই একো ক'বও পৰা নাই, সিয়ে কৈছে এইখিনি নগছিলিবা দেই। আৰু পাছত ৰিধিক কৈছে আহা আমি ফটো মাৰিম। আৰু বেটাক কৈছে যে তুমি এইটো চাইডে আহা, কিন্তু বেটাই কি কৰিছে ধুনীয়াকৈ পাছফালে ৰৈ আছে। আৰু গোটেইকেইজনে ফটো মাৰিব বুলি ধুনীয়াকৈ সাজু হৈ দিছে, কিন্তু তেওঁলোকে নাজানে মই যে ভিডিঅ' কৰি আছোঁ। ফটো মাৰি দিলোঁ বাৰু। এইফালে আহি ৰাতি হ'লহি, আৰু আমাৰ ঘৰত আজি লোকেল কুকুৰা এটা মাৰিছিলে, আৰু সেয়াই দি আমি সকলোৱে ভাতকেইটা খালোঁ। খাই পেলাই ঘৰলৈ বুলি আহি দিলোঁ। আজিলৈ বাই বাই।